আজি ডুৰান কাপ আমাৰ ইয়াৰ ট্ৰফি টুৰ প্ৰগ্ৰাম আজি হৈছে অহা 5 তাৰিখৰ পৰা 132nd 132 ডুৰান কাপ যিটো টুৰ্ণামেণ্ট সেইটো কোকৰাঝাৰত হ'ব আৰু ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে আৰু তেখেতসকলৰ এটা নিয়ম আছে যে যিটো টুৰ্ণামেণ্ট হয় ইয়াৰ আগতে ট্ৰফি টুৰ হয় আৰু সেই ট্ৰফি টুৰটো আজি কোকৰাঝাৰলৈ আহিছে আৰু এই প্ৰগ্ৰামত আমাৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া আমাৰ মন্ত্ৰী নন্দিতা গাৰ্লছা আৰু আমাৰ আৰ্মিৰ পৰা বহুতখিনি বিষয়া আৰু ইণ্ডিয়ান ফুটবল এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট কল্যাণ চুবি ডাঙৰীয়া অংশগ্ৰহণ কৰিছে আমি আশা কৰিছোঁ যে এই ডুৰান কাপটোৱে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে বড়োলেণ্ডটোও আমাৰ ভাৰতৰ যিটো ক্ৰীড়াৰ এটা মেপ ইয়াত আমাৰ অঞ্চলটোও আজি ইয়াৰ পৰা লিপিবদ্ধ হ'ব আৰু ইয়াৰ পৰাই আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা বিভিন্ন খেলুৱৈসকলে ইণ্টাৰনেশ্যনেল লেভেলত খেলিবৰ কাৰণে নিজকে প্ৰস্তুতি কৰিবলৈ এটা সুযোগ পাব আৰু মই আশা ৰাখিছোঁ যে বিগত দিনবিলাকত যেনেকৈ আমাৰ প্লেয়াৰবিলাকে বহুত ষ্ট্ৰাগল কৰি আহিছিলে আৰু বেছি দিন নাই আমাৰ প্লেয়াৰবিলাক বহুত ষ্ট্ৰাগল কৰিব নালাগিব কাৰণ অলৰেডি আমাৰ ভাৰতৰ যিটো ফুটবল এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট ডাঙৰীয়াৰ লগত বা এছ'চিয়েশ্যনৰ লগত বড়োলেণ্ডটো এটা ক্ল'জ টাচত আহিছে অসম ফুটবল এছ'চিয়েশ্যনৰ লগত আজি ক্ল'জ টাচত আমি আছোঁ সেইকাৰণে আশা কৰিছোঁ আমাৰ উঠি অহা যুৱ যুৱতীসকলে খেল জগতত আগবাঢ়ি পেলাই নিজৰ কেৰিয়াৰ গঢ়াৰ লগতে আমাৰ অঞ্চলটো আগত মানে বিশ্বৰ বুকত এটা পৰিচয় দিব পাৰিব আমাৰ বড়োলেণ্ড কাউন্সিল হিচাপে আমি যোৱা বছৰৰ পৰা বহুত বেছিকৈ খেলত আমাৰ এম দাওবাইচা ডাঙৰীয়াৰ নেতৃত্বত আমি বেছিকৈ জোৰ দিছোঁ আৰু এইবাৰ আমাৰ পুনৰ এই ডুৰান কাপৰ পিছতে ISPL হ'ব আমি ইয়াৰ পিছত নতুন এটা প্ৰগ্ৰাম আমি অহা ছেপ্টেম্বৰত টাৰ্গেট কৰিছোঁ এইটো যিটো ফিফা যিটো অৰ্গেনাইজেশ্যন আছে তেখেতসকলৰ লগত জড়িত হৈ পেলাই আমাৰ ইণ্ডিয়ান ফুটবল এছ'চিয়েশ্যনৰ লগত জড়িত হৈ পেলাই 100 স্কুলছক মানে স্কুল ষ্টুডেণ্টছবিলাকক আমি ফুটবলৰ ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱস্থা কৰিবলৈ গৈ আছোঁ আৰু এই বছৰ আমি কিছুমান প্ৰগ্ৰাম ইতিমধ্যে লৈছোঁ যে আমাৰ 40টা সমষ্টিত 40টা ষ্টেডিয়াম আমি বনাবলৈ গৈ আছোঁ আৰু আমাৰ তাত যিটো টুৰ্ণামেণ্টবিলাক হয় ডিষ্ট্ৰিক্ট লেভেলত ইয়াত যিসকলে বেষ্ট হ'ব তেখেতসকলক আমি বেষ্ট ক্লাবক আমি 5 লাখ কৰি টকা দিয়া এইবাৰ এনাউন্স কৰিছোঁ গতিকে মই আশা ৰাখিছোঁ যে এই ডুৰান কাপত আমাৰ অকল ইণ্ডিয়ান আৰ্মিয়ে নহয় ইয়াত ভাৰতৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়া আহিব চিফ অফ দ্য আৰ্মি ষ্টাফ আহিব ইয়াৰ পিছতে বড়োলেণ্ডত এটা নতুন পৰিৱেশ আহিব যিটো পৰিৱেশত আমাৰ অঞ্চলৰ ৰাইজে যি সপোন দেখিছিলে সেই সপোনটো বাস্তৱ কৰাৰ ফালে আৰু আগবাঢ়ি যাব পাৰিব আমি মহিলাৰ কাৰণেও বিশেষভাৱে আমি চিন্তা কৰিছোঁ আৰু অহা 5 তাৰিখে মই কিছুমান এনাউন্স কৰিম স্পৰ্টছৰ কাৰণে আমাৰ অহাকালি আমি এটা আলোচনা কৰিম ইয়াৰ পিছত আমি 2টা একাডেমি আমি আৰম্ভ কৰিব লৈছোঁ এটা চিৰাং ইফালে পুৰুষৰ হ'ব একাডেমি আমাৰ আৰম্ভ ওদালগুৰিত মহিলাৰ সেইকাৰণে একাডেমি আমি আৰম্ভ কৰিব বিচাৰিছোঁ ফুটবলৰ বিভিন্ন ইভেণ্ট আমাৰ সকলে বহুত প্ৰতিভা দেখায় এথলেটিক্সতো আমাৰ আছে চ' এই গোটেই চাই পেলাই আমি এটা স্পৰ্টছ পলিচি আমি গঠন কৰিবলৈ গৈ আছোঁ আৰু সেই স্পৰ্টছ পলিচিৰ দ্বাৰাই পুৰুষ মহিলা দুয়োটাকে বড়োলেণ্ডত আমি সমান স্কোপ দিবলৈ কিছুমান চিন্তা কৰিছোঁ BA BSc हाबनो गोनां फरायसाफोरनि थाखाय गोनां फोसावथाय गसाइगाव जारागुरि गोविन्द बसुमतारी फरायसालिमायाव BA BSc डिग्रीनि मुं थिसननाया सोलिगासिनो गिबिसिन मुं थिसनहैनाय सा 150 सिम फरायसाफोरा बेसेन नाङाजासे मुं थिसननो हागोन 150 निफ्राय 200 सानि गेजेराव 75 जौखोन्दो रेहाय 201 निफ्राय 250 सिम 50 जौखोन्दो रेहाय आरो 250 निफ्राय 600 नि गेजेराव मुं थिसननायनि रांखौ 25 जौखोन्दो रेहाय होनाय जागोन जारागुरि गोविन्द बसुमतारी फरायसालिमाया बड'लेण्ड मुलुगसोलोंसालिजों गनायथि होजानाय गुनगोनां फोरोंगिरिफोरजों लोगोसे फरायसाफोरनि गाहाम सुबिदा गोनां फरायसालिमा बड' इंराजि एसामिस पलिटिकल साइन्स हिस्टरी इकोनॉमिक्स एडुकेशन फिलसफी ससियोलॉजी जिअग्राफी आरो मेथ्स आयदाफोरखौ लानानै फरायसाफोरा बे फरायसालिमायाव फरायनो हागोन लोगोसेयैनो फरायसाफोरा लाइब्रेरिनि सुबिदा एक्सट्रा कारिकुलार एक्टिविटीज कैरियर काउन्सिलिं सांग्रांथियारि हाबाफारि रिविजन क्लास लोगोसे स्पोकन इंग्लिश सेल्फ डिफेन्स आरो कम्पिउटारनि उफ्रा सोलोंथायबो लानो हागोन
गोनो गोथों मोनदोंब्ला दानो 9706680878 70022719229 आरो 70021317554 जानबुं अनजिमायाव जगाजग खालाम। कलेज वेबसाइट www.gbcj.edu.in इमेल ID govindacollege@gmail.com